নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডিলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি বৈদিক যুগ অৰ্থাৎ বেদিক এজৰ লগত জড়িত কিছু প্ৰশ্ন আলোচনা কৰিম। আগৰ ভিডিঅ'টোত আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত কিছু প্ৰশ্ন আলোচনা কৰিছিলোঁ। এই প্ৰশ্নসমূহ আহিব লগা টেটৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে ভিডিঅ'সমূহ ভালকৈ চাব আৰু পাৰিলে নোট কৰিব। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হ'ল বৈদিক সভ্যতাৰ আৰম্ভণিৰ সময় আছিলে খ্ৰীষ্টপূৰ্ব 1500। আদি বৈদিক যুগত সমাজত নাৰীৰ স্থান আছিল উচ্চ, মনত ৰাখিব। আৰ্য মানে প্ৰকৃততে হ'ল জাতি, ভাষা, দেশ, সৎ, বংশ। আৰ্য শব্দৰ অৰ্থ হৈছে ভাষা। কোনখন বেদ আটাইতকৈ পুৰণি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঋগ্বেদ। ঋগ্বেদ আটাইতকৈ প্ৰাচীন, মনত ৰাখিব। আৰ্যসকলে অনাৰ্যসকলক কি বুলি কৈছিল? আৰ্যসকলে অনাৰ্যসকলক শূদ্ৰ বুলি কৈছিলে। আদি বৈদিক যুগত মাটিৰ স্বত্বাধিকাৰী কোন আছিল? ৰজা, ব্যক্তি আৰু পৰিয়াল, সভা, সমিতি। আদি বৈদিক যুগত মাটিৰ স্বত্বাধিকাৰী আছিলে ব্যক্তি আৰু পৰিয়াল। বেদ এটি সংস্কৃত শব্দ, ইয়াৰ অৰ্থ কি? জ্যোতি, ঈশ্বৰ, ভক্তি, জ্ঞান। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান। উপনিষদৰ মুঠ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 108টা। বৈদিক সাহিত্যৰ 4টা ভাগৰ 3টা হ'ল ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, আন এটা হ'ল স্মৃতি, সংহিতা, হৰ্ষদৰ্শন, শ্ৰুতি। অন্য এটাৰ নাম হৈছে সংহিতা। যোগ দৰ্শনৰ স্ৰষ্টা আছিল পতঞ্জলি, কপিল, গৌতম, বেদব্যাস। যোগ দৰ্শনৰ স্ৰষ্টা আছিল পতঞ্জলি। পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো বিষয় পুৰাণৰ লগত জড়িত নহয়? প্ৰাথমিক সৃষ্টি, গৌণ সৃষ্টি, ঈশ্বৰৰ বংশাৱলী, পাটিগণিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাটিগণিত। পাটিগণিত পুৰাণৰ লগত জড়িত নাছিল। পুৰাণত আছে ঈশ্বৰৰ প্ৰাৰ্থনা, জীৱন আৰু মহাবিশ্বৰ ৰহস্য সম্পৰ্কিত ধাৰণাসমূহ, মনুৰ আইন, কাল্পনিক কাহিনী। পুৰাণত আছে জীৱন আৰু মহাবিশ্বৰ ৰহস্য সম্পৰ্কিত ধাৰণাসমূহ। কোন বৈদিক গ্ৰন্থত প্ৰথম বৰ্ণপ্ৰথা উল্লেখ আছিল? বৰ্ণপ্ৰথা ঋগ্বেদত উল্লেখ আছে, মনত ৰাখিব। আৰ্যসকলে প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? আৰ্যসকলে প্ৰথমে পঞ্জাৱত বসতি স্থাপন কৰিছিলে, মনত ৰাখিব। পিছৰ প্ৰশ্নটো হ'ল অৰ্থশাস্ত্ৰ নিম্নলিখিত কোনটোৰ লগত জড়িত? অৰ্থশাস্ত্ৰ ৰাজনৈতিক দৰ্শনৰ লগত জড়িত, পলিটিকেল ফিলচফি, মনত ৰাখিব। উপনিষদবোৰ কি কিতাপ? ধৰ্মীয়, আইন সম্পৰ্কীয় কিতাপ, দৰ্শন, বিজ্ঞান। উপনিষদবোৰ হৈছে দৰ্শন অৰ্থাৎ ফিলচফি, মনত ৰাখিব। ঋগ্বেদ কিমান স্তুতিৰে গঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1028টা। ঋগ্বেদত 1028টা স্তুতি আছে। বেদৰ শেষৰ ভাগটো হ'ল সংহিতা, ব্ৰাহ্মণ, উপনিষদ, আৰণ্যক। বেদৰ শেষৰ ভাগটো হ'ল উপনিষদ, মনত ৰাখিব। কোনখন বেদ আইনৰ গীতৰূপে পৰিচিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সামবেদ বা সামবেদ, মনত ৰাখিব। পিছৰ প্ৰশ্নটো হ'ল ৰামায়ণৰ ৰচয়িতা কোন? ৰামায়ণৰ ৰচয়িতা আমি সকলোৱে জানো বাল্মীকি। পুৰাণ প্ৰধানকৈ কেইখন? 16খন, 18খন, 20খন, 15খন। পুৰাণ প্ৰধানকৈ 18খন। ঋগবৈদিক বা আদি বৈদিক যুগত বাল্য বিবাহ আছিল নাছিল? ঋগবৈদিক বা আদি বৈদিক যুগত বাল্য বিবাহ নাছিল, মনত ৰাখিব। ঋগবেদৰ যুগত
পৰ্দা প্ৰথাৰ ব্যৱহাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাছিল। মেক্স মুলাৰৰ মতে আৰ্যসকল ক'ৰ পৰা অহা? মধ্য এছিয়াৰ, মেছ'পটেমিয়া, সুমেৰু, পাৰস্য। মেক্স মুলাৰৰ মতে আৰ্যসকল মধ্য এছিয়াৰ পৰা অহা। বৈদিক যুগৰ ৰজাসকলে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা কৰক কোৱা হৈছিল কাৰা, বৰ্মন, বালি, বিদাথা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বালি। বৈদিক যুগৰ ৰজাসকলে জনসাধাৰণৰ পৰা যি কৰ আহৰণ কৰিছিলে, সংগ্ৰহ কৰিছিলে, ইয়াক বালি বুলি কোৱা হৈছিলে, মনত ৰাখিব। গতিকে থেংক ইউ ভেৰি মাছ, থেংকছ ফৰ ৱাচিং, হেভ এ গ্ৰেট ডে।